এখন গাঁৱত এজন বেপাৰী আছিল আৰু তেওঁৰ যশস্যা দূৰ দূৰণিলৈকে বিয়পি আছিল। এবাৰ সেইখন গাঁৱৰ ৰজাই বেপাৰীজনক সভাত মাতিছিল আৰু সভা শেষ হোৱাৰ পিছত ৰজাই কৈছিলে, মহাশয়, আপুনি ইমান ডাঙৰ ব্যৱসায়ী আৰু আপোনাৰ ইমান নাম আছে, কিন্তু আপোনাৰ ল'ৰাই ইমান মূৰ্খ কিয়? তাকো কিবা শিকাব আকৌ। সি দেখোন সোণ আৰু ৰূপৰ মাজত অধিক মূল্যৱান কোনটো সেইটোকে নাজানে। এইটো কৈয়ে ৰজাই জোৰকৈ হাঁহি দিলে আৰু সভাত উপস্থিত সকলোৱে হাঁহিবলৈ ধৰিলে। বেপাৰীজনৰ বৰ দুখ লাগিল আৰু ঘৰলৈ আহি ল'ৰাটোক সুধিলে, সোণ আৰু ৰূপৰ মাজত অধিক মূল্যৱান কোনটো? ল'ৰাটোৱে অতি বিশ্বাসেৰে উত্তৰ দিলে, সোণ দেউতা। তেতিয়া বেপাৰীজনে ক'লে, তোমাৰ উত্তৰটো শুদ্ধ হৈছে, কিন্তু ৰজাই কিয় এনেকৈ ক'লে যে তুমি সোণ আৰু ৰূপৰ মাজত পাৰ্থক্য নাজানা? তেতিয়া ল'ৰাটোৱে বুজি পালে আৰু বাপেকক ক'লে, ৰজাই গাঁৱৰ মাজত মেলা লগায় আৰু তাত সকলো মানুহ উপস্থিত হয়। সেই মেলা মোৰ স্কুলৰ ৰাস্তাতে পৰে আৰু তেওঁ জানে যে মই আপোনাৰ ল'ৰা হয়। সেইবাবে তেওঁ মোক দেখিলেই মাতে। আৰু মাতি নি তেওঁ নিজৰ এখন হাতত সোণৰ আৰু আনখন হাতত ৰূপৰ মুদ্ৰা দি কয় যে যিটো আটাইতকৈ মূল্যৱান সেইটো উঠাই লোৱা। আৰু মই ৰূপৰ মুদ্ৰাটো উঠাই লওঁ আৰু সকলোৱে মোক বুৰ্বক বুলি ভাবি হাঁহিবলৈ ধৰে। এনেকুৱা প্ৰায় দুদিনমানৰ পিছে পিছে হৈ থাকে। তেতিয়া বেপাৰীজনে সুধিলে, তেতিয়াহ'লে তুমি কিয় সোণৰ মুদ্ৰাটো নুঠোৱা? কিয় মানুহৰ আগত নিজকে লাজত পেলোৱা আৰু মোকো লাজত পেলোৱা? তেতিয়া ল'ৰাটোৱে হাঁহি এটা মাৰি দেউতাকৰ হাতখনত ধৰিলে আৰু ভিতৰলৈ লৈ গ'ল আৰু বাকচৰ পৰা এটা টেমা উলিয়াই দেখালে, যিটো ৰূপৰ মুদ্ৰাৰে ভৰি আছিল। দেউতাকে সেইবোৰ দেখি আচৰিত হৈ গ'ল। ল'ৰাটোৱে ক'লে যে যদিহে মই সোণৰ মুদ্ৰাটো উঠাওঁ, সেইদিনাই এই খেলটো বন্ধ হৈ যাব। সিহঁতে মোক বুৰ্বক বুলি ভাবি আনন্দ পায়। সিহঁতক বুৰ্বক ভাবিবলৈ দিয়ক। যদিহে মই বুদ্ধিমানী দেখাবলৈ যাওঁ, তেতিয়া মোৰ হাতত একো নাহিব। বেলেগে ভাবিলে বুলিয়ে আমি মূৰ্খ হৈ নাযাওঁ। আচলতে আমি কি হয় নিজে জনা উচিত আৰু সেইটোৱে আমাৰ কাৰণে বহুত। দেউতা, আপোনাৰ দৰে বুদ্ধিমানী ব্যৱসায়ীৰ ল'ৰা হয়, বুদ্ধিৰে কাম কৰোঁ। মূৰ্খ হোৱাটো বেলেগ কথা আৰু মূৰ্খ ভবাটোও বেলেগ। যেনেদৰে সাগৰ সকলোৰে বাবে সমান হয়। কিছুমান মানুহে তাত ডুব মাৰি আহি যায় আৰু কিছুমানে মাছ ধৰি আনে আৰু আন কিছুমানে আকৌ মুকুতালৈ আহে। সেইটো নিজৰ ওপৰত কথা। ল'ৰাটোৰ ইমান জ্ঞান ভৰা কথা শুনি বেপাৰীজনে ল'ৰাটোৰ ওপৰত বহুত গৰ্ব কৰিলে। বন্ধুসকল, এই কাহিনীৰ জৰিয়তে আমি বুজিলোঁ যে বুদ্ধিমান হ'লেই সকলো নহয়। যেতিয়ালৈকে নিজৰ বুদ্ধিৰে এনেকুৱা পৰিস্থিতিত নিজৰ লাভ উঠোৱা নাযায়, অৰ্থাৎ দৌৰাদৌৰিকে বুদ্ধিমানীৰ পৰিচয় দিয়াৰ আগতে নিজেই বিচাৰ কৰি চোৱা উচিত যে এনেকুৱা কৰিলে মোৰ কি লাভ হ'ব। বন্ধুসকল, এই কাহিনীটো সৰু যদিও আমাক বহুত ডাঙৰ শিক্ষা প্ৰদান কৰিলে। যদিহে আজিৰ কাহিনীটো ভাল লাগিলে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব। ধন্যবাদ।